নদীর কূলে হইবে বসন্তিম কালে আমার অন্তিম আমার বিশ্রামস্থলী করব নদীর কূলে হইবে বসন অন্তিম কালে তো সময় থাকিতে কেনে গুরু গো ছিল না সময় যেটা আছে তেতিয়া মই খেলি গুরু ভজন না তো আমি সকলে কয় ভক্তি কৰিব লাগে তো ভক্তি মানে কি তাৰ অকমান থুলমূলকে আজি চৰ্চা কৰি বেছি নহয় সময়টো কম থাকে তো ভক্তি কৰিলে ভক্তিৰ প্ৰথম অংগটো হৈছে কি ভক্তিৰ প্ৰথম অংগ কি ভক্তিৰ প্ৰথম অংগটো কি শ্ৰৱণ আৰু কক বেলেগে কক কীৰ্তন so মহাপ্ৰভুৰ আৰ্মি বেলেগ আৰু সেৱা আৰু স্মৰণ ওকে মাতাজী বিলাকৰ ফালৰ পৰা কোনবা কওক ভক্তিৰ প্ৰথম অংগটো কওক ভক্তিৰ প্ৰথম অংগটো হৈছে এজন প্ৰামাণিক গুৰুৰ আশ্ৰয় ল'ব লাগে গুৰু পদাশ্ৰয় তস্মাৎ ভক্তিৰ প্ৰথম অংগটো হৈছে accepting the shelter of a benevolent spiritual master তো ভক্তিৰ প্ৰথম অংগটো হৈছে যে প্ৰথমতে এজন প্ৰামাণিক গুৰু বিচাৰি ল'ব লাগে দীক্ষা নহয় প্ৰথম কি ল'ব লাগে আশ্ৰয় ল'ব লাগে আমাৰ সকলোৰে আশ্ৰয় লাগে না হয় কি না আমি তো সকলোৱে আশ্ৰয় বিচাৰি আছো শেল্টাৰ বিচাৰি আছো জগতৰ কিন্তু বেলেগ কাৰোবাৰ আশ্ৰয় ল'লে কি কৰিব ঠগাব আমাক যদি এজন প্ৰামাণিক গুৰুৰ বাহিৰে বেলেগ কাৰোবাৰ আশ্ৰয় লওঁ এই জগতত কি আছে যেনেকৈ আমাৰ প্ৰভুৰ দেউতাই ক'লে যে তোৰ ছোৱালীক ঠগাবি কোনবাই তো বেল আশ্ৰয়টো ঠিক নহয় তেতিয়া কি হ'ব ঠগ খোৱাৰ বহুত সম্ভাৱনা থাকে তো এই কাৰণে সংসাৰত আশ্ৰয়টো ভাবি চিন্তি ল'ব লাগে আশ্ৰয়টো ল'বই লাগিব চবেই আশ্ৰয় বিচাৰি আছে তো আশ্ৰয়টো যদি ভালকে বিচাৰ কৰি লোৱা নহয় তেতিয়াহ'লে আমাক কোনোবাই এক্সপ্লইট কৰাৰ এটাকে সম্ভাৱনা থাকে কি কৰিব শোষণ কৰিব হয় কি না যদি যাৰ আশ্ৰয় লওঁ এই যদি আমাৰ ঠিক নহয় তেতিয়াহ'লে কি কৰিব আমাক ইউজ কৰিব আজিকালিৰ প্ৰিন্সিপল ইউজ এণ্ড থ্ৰ খাব দাঁত পেলাই দিব পানী খাব প্লাষ্টিকৰ গ্লাছত পেলাই দিব কাগজৰ গ্লাছ খাব পেলাই দিব যেতিয়ালৈকে আগতে ষ্টীলৰ গ্লাছত পেলাই সেইকাৰণে ইউজ এণ্ড থ্ৰ এইটো হৈছে প্ৰিন্সিপল তো সেইকাৰণে প্ৰথম কৈছে যে যেতিয়া আমি অজ্ঞান অন্ধকাৰ জগতত আছো প্ৰথমতে কি কৰিব লাগে এজন গুৰু আৰু এই কথা গম পাব লাগে যে in the material world there is no happiness ভৌতিক জগতত অকমান সুখ নাই আৰু আমাক কি লাগে সকলোকে সুখ লাগে সুখৰ সন্ধান কৰিলে কোনোবা যেনটো ব্যক্তি আছে যে আমাক সুখৰ সন্ধান কৰিব দিব পাৰে সুখ দিব পাৰে বা ৰাস্তাটোৰ কথা ক'ব পাৰে সেইকাৰণে any person who is seriously desirous of achieving real happiness must seek out a benevolent spiritual master and take shelter of him by initiation. যিসকলে প্ৰকৃত সুখ পাব খোজে তেওঁ এজন প্ৰামাণিক গুৰু বিচাৰি দীক্ষাৰ মাধ্যমত তেওঁৰ আশ্ৰয় ল'ব লাগে এনেকৈ এইটো কৈছে আৰু ভক্তিৰ যিটো দ্বিতীয় অংগটোত কি আহিব প্ৰথমটো হ'ল আশ্ৰয় দ্বিতীয়টো হৈছে accepting initiation from the spiritual master and receiving instruction from him তো আধ্যাত্মিক গুৰুৰ পৰা দীক্ষা ল'ব লাগিব দীক্ষাৰ পিছত কি কৰিব তেওঁ কিবা আমাক উপদেশ প্ৰদান কৰিব তো দুটা বস্তু প্ৰথম হৈছে আশ্ৰয় লোৱা তাৰপিছত দ্বিতীয়টো হৈছে দীক্ষা লোৱা 3 নম্বৰটো হৈছে তেওঁৰ কিবা
উপদেশ কৰিব চাৰিটা হৈ গ'ল ঠিক আছে The attitude of the disciple should be to satisfy the bona fide spiritual master, then it will be very easy for him to understand the spiritual knowledge. Our doctor monobrity কেনেকুৱা হ'ব লাগিব গুৰুৰ সেৱা কৰে আৰু গুৰুৰ সেৱা কৰি যদি গুৰু সন্তুষ্ট হয় তেতিয়াহ'লে আধ্যাত্মিক জ্ঞান বুজিব পাৰিব তেতিয়াহ'লে গীতা ভাগৱতৰ জ্ঞান তেতিয়াহে বুজিব পাৰিব কেতিয়া যে গুৰু যদি সন্তুষ্ট হয় আৰু যদি গুৰু যদি সন্তুষ্ট নহয় চব ওপৰলৈ যাব এনেকৈ একো নকমাব মানে So, Yishya Devi Parabhakti Yatha Devi Tatha Guru Tishyati Kadita Hi Artha Prakasanti Mahatmanaha Bhagavanor Prati Jenika Asala Bhakti Tenuka Jadi Bhagavanor Ji Pramanik Pratinidhi Ter Prati Tenuka Bhakti Shraddha Hoy Tenehale Ter Hidaya Adhyatmik Gyan Dibya Gyan Hriday Prakashita যিমান বিলাক শাস্ত্ৰৰ গভীৰ গভীৰ তত্ত্ব তে হৃদয়ত প্ৰকাশ পাব আৰু এটো হৈ গ'ল 2 নম্বৰ 3 নম্বৰ হৈ গ'ল তাৰপিছত 4 নম্বৰ অংগটো কি ভক্তিৰ serving the spiritual master with faith and confidence ইয়াৰ পিছৰ ভক্তিৰ অংগটো হৈছে আধ্যাত্মিক গুৰু কি কৰিব লাগিব শ্ৰদ্ধাৰে সেৱা কৰিব লাগিব আমাৰ ভক্তিৰ লিষ্টত এইবিলাক নাছিলে না মই নতুন নতুন কিবা কৈ আছো না আমাৰটো ভক্তিৰ লিষ্টত এটাই কি গুৰু নালাগে আৰু কি লাগে শ্ৰৱণ কীৰ্তন হলে বস হয় কি না গুৰু নালাগে মানে গোমাতা দৰকাৰ নাই আমাক কি লাগে বেয়া নহয় ভালে কমসে কম শ্ৰৱণ কীৰ্তন কৰিছে ভাল আমাক গুৰু নালাগে আমাক কি লাগে অকল এতে বেয়া নহয় বাট এই ভগৱানক পাবৰ কাৰণে আমি যেনেকৈ ভাবনা ইমান সহজ নহয় হয় কি না বলি ভাবে বৃন্দাবনত গ'লে কৃষ্ণক পাই যাম ইয়াতে কোনে হৰে কৃষ্ণ কৰি থাকিব ইমান দেৰি ডাইৰেক্ট বৃন্দাবনত গৈ একেবাৰে থপিয়াই ধৰিম না হয় কি না এবাৰ এজন প্ৰবক্তাই প্ৰবচন কৰি আছিলে প্ৰবচন দি আছে এই ভাগৱতৰ দশম স্কন্ধৰ চৰ্চা কৰি আছে কৃষ্ণৰ কথা কৈ আছে এই কৃষ্ণ বহুত ধুনীয়া অলংকাৰ পিন্ধে গলত কৌস্তুভ মণি থাকে কি মণি থাকে নাম শুনিছে কিৰা নাই শুনা এটা মণি আছে ভগৱান শ্ৰীকৃষ্ণ ডিঙিত থাকে এই কৌস্তুভ মণিটোৰ বিশেষত্ব কি জানে এই কৌস্তুভ মণিত গোমাতাৰ পোৱালিৰ চিহ্ন আঁকি থোৱা আছে কি আছে এই কৌস্তুভ মণিত গোমাতাৰ পোৱালিৰ চিহ্ন আঁকি থোৱা আছে আমিতো কোনেও তেনেকুৱা মণি কেতিয়া নিপিন্ধো যে গোমাতাৰ মানে পাগল হৈ গ'ল হয় কি না আমি যদি এনেকৈ গোমাতা বা গোমাতাৰ পোৱালিৰ যদি ছবি আঁকা যদি মণি চনি পিন্ধো মানুহে কি ক'ব পাগল হ'ল বুলি ক'ব তিমি মাছ হাতী বাঘ ভালু হ'লে ঠিক আছে গৰুৰ পোৱালি যদি আগে কি ক'ব তাৰ ছিঙিছে মোকতো তাৰ ছিঙা বুলি ভাবে মই যে গোচালা কিবা কৈ থাকো না মোক এজন ভক্তই কৈছিলে ইনডাইৰেক্টলি মোকে কৈছে বেছিকৈ এইবিলাক কৈ থাকিলে নেক্সট টাইম গৰু হৈ জানিব লাগিব মই বোলো ভালেই যি আৰু কৃষ্ণে গৰু দিলে ভাল এনেইতো গৰুৱেই হয় আৰু বুদ্ধি যদি নাই গৰু কৰি দিলে যি দিয়ে দিব আৰু তো ভগৱান মই যেতিয়া এই কথাটো শুনিলোঁ যে কৌস্তুভ মণিত আপোনালোকে শুনিছিলে কোনোবাই কৌস্তুভ মণিত যে গোমাতাৰ পোৱালিৰ চিহ্ন আছে কোনোবাই শুনিছিলে মই শুনাত মই বহুত আচৰিত পাইছোঁ কৌস্তুভ মণিৰটো নাম শুনিছোঁ আগৰ পৰাই বিষ্ণু পৰিধান কৰি কৌস্তুভ মণি এই ভগৱানৰ ধামত মানে যিবিলাক বাসিন্দা মানে আমিবিলাক যেতিয়া আছিলে এই ভগৱান আৰু ভগৱানৰ তাৰ বাসিন্দাৰ একো ডিফাৰেঞ্চ পাৰ্থক্য নাথাকে ভগৱান চতুৰ্ভুজ না বিষ্ণু এই বৈকুণ্ঠত যিমানবিলাক ব্যক্তি থাকে সবেই চতুৰ্ভুজ সবেই ভগৱানৰ সমানেই ধুনীয়া দেখিবলৈ ভগৱানৰ সমানেই ঐশ্বৰ্যশালী কিন্তু ভগৱান আৰু বৈকুণ্ঠবাসী বিষ্ণুদূত তেওঁলোকৰ মাজৰ পাৰ্থক্য কি জানে
তেওঁলোকৰ মাজত এটাই পাৰ্থক্য যে ভগৱানৰ কৌস্তুভ মণি থাকে, বাকীবিলাকৰ নাথাকে, নহ'লে চিনি নাপাব। এনেকৈ যে বহি থাকে না, চব দেখিবলৈ একে, কিন্তু কেনেকৈ চিনি পাব ভগৱান কোনজন? এই মণিটো পৰীক্ষা কৰিব লাগে, কৌস্তুভ মণি। আৰু কৃষ্ণ লীলাত ভগৱানক এই কৌস্তুভ মণিটো কোনে দিছিলে? কৃষ্ণ লীলাত কৌস্তুভ মণিটো ভগৱানে পিন্ধি অহা নাই গোলক বৃন্দাবনৰ, ইয়াতে কোনোবাই দিছে। কোনে দিছে? यशुमति नंदन ब्रजवरना गोकुल गोपी परनाधन मदन मनोहर कालियदमन विधान। ভগৱানে কালিৰ সৰ্পক দমন কৰিছিলে না? এই যেতিয়া কালিৰ সৰ্পক দমন কৰিলে, এই তেতিয়া কালিৰ পত্নীবিলাকে সেই তাৰ পৰা আনি কিনে ভগৱানৰ কৌস্তুভ মণি দিছে। কোনে দিছে? এই আমাৰ স্বামী গাড়ীতে মৰি যাবহি এতিয়া, এই সি মৰি গ'লে আমি বিধৱা হ'ব লাগে, এনেকে মাৰেনে আপুনি? আপুনি প্ৰভু হয়। দেখিছে কালিৰ অহংকাৰ একদম চহা কৰিলে কৃষ্ণ। এনেকুৱা কিক মাৰিছে, নাচিছেতো নাচিছে, ঠিক আছে, নাচিছে আৰু একদম তাৰ বিষ শেষ কৰিছে উলিয়াই, মৰো মৰো হৈ গৈছে। আৰু কালিৰ বহুত পত্নী আছিলে, আৰু পত্নীবিলাক কৃষ্ণ ভক্ত আছিলে। কালিৰ পত্নীবিলাক কি আছিলে? কৃষ্ণৰ ভক্ত আছিলে। তো এই কালিৰ পত্নীবিলাকে আহি কৌস্তুভ মণি দিলে। এইটো ভগৱানৰ লীলা, আৰু ভগৱানৰ কৌস্তুভ মণিটো ভগৱানৰ লগত সদায় থাকে। তো যাই হওক, ভগৱানৰ এনেকুৱা অলংকাৰ পৰিধান কৰে, কৌস্তুভ মণি থাকে, হাতত অলংকাৰ থাকে, কাণত থাকে, ভৰিত থাকে, কঁকালত থাকে। কলিযুগৰ মানুহৰতো এইবিলাক একো নাই, কাংগাল পাৰ্টি হয় কি না? অনলি হেয়াৰ ষ্টাইল, কি দীঘল দীঘল চুলি। মই কোৱা নাই, ভাগৱতত লিখা আছে কলিযুগৰ অলংকাৰ কি হ'ব? চুলিবিলাক দীঘল দীঘলকৈ ৰাখিব। পূৰ্বতে কৈছে, মই যেতিয়া ভাগৱতত পঢ়িছিলোঁ মই বুজি পোৱা নাছিলোঁ এইটো কেনেকুৱা কথা কৈছে। কলিযুগৰ এইটো চুলি, মানুহৰ হেয়াৰ ষ্টাইল দীঘল দীঘল চুলি। তেতিয়া চাগে ভাৰততো মানুহে দীঘলকৈ চুলি নাৰাখে, অকল এই বলিউডৰ দুই এজন হিৰোৱে ৰাখিছিলে দীঘল দীঘল চুলি, হয় কি না? আগতে এনেকৈ ষ্টাইল আছিলে, এনেকৈ দীঘলকৈ চুলি ৰাখে, হয় কি না? পূৰ্বত যে বিদেশত গ'ল, হিপ্পীবিলাকক চালে না, এই হিপ্পীবিলাকক চাই কেনে কি হ'ল, ভাগৱতৰ কথাটো সঁচা, হিপ্পীবিলাকে দীঘল দীঘল চুলি ৰাখে না? কৈছে এই ভাগৱতৰ কথা সঁচা, দীঘল চুলি কি হ'ব? আৰু প্ৰভুপাদ যেতিয়া গ'ল কি হ'ল? দীঘল চুলি কি হৈ গ'ল? ছুটিও নহয়, টাকলু হৈ গ'ল। মই প্ৰভুপাদৰ কথা ভাবোঁ, প্ৰভুপাদ কেনেকুৱা ব্যক্তি না? এই প্ৰথম ভিডিঅ'বিলাক চাবচোন, এনে প্ৰভুপাদে ক্লাছ দিলে এই দীঘল চুলি থকা হিপ্পীবিলাক এনেকৈ বহি আছে, আগফালে দীঘল, আৰু কিছুদিন ক্লাছ শুনাৰ পিছত কি হৈ গ'ল? টাকলু হৈ গ'ল, পুৰা হেয়াৰ ষ্টাইল চেঞ্জ হৈ গ'ল। such a wonderful Srila Prabhupada. তো এই প্ৰবচন কৰি আছে, তাৰপিছত এই প্ৰবচনত শুলি এজন ডকাইত এজন বহি আছিলে। সাধুৱে প্ৰবচন কৰি আছে, কোন বহি আছিলে? ডকাইত এজন বহি। সিটো ভাবিছে চুৰি কৰিব লাগে, গোটেই জীৱনটো চুৰি কৰিলেও খাবই নাপাওঁ, এই সদায় যাব লাগে, আৰু কেতিয়াবা যদি কোনোবাই ধৰে পিটন দিয়ে শেষ। গতিকে এবাৰ যদি কিবা ভালকৈ চুৰি কৰিব পৰা যায়, আৰু গোটেই জীৱনটো বহি বহি খাম। আৰু ক্লাছত যিটো ক'লে ইমান ধুনীয়া কৈছে, এইবিলাক যদি পাই যাওঁতো মোৰ কাম হৈ গ'লে, লটাৰী লাগি যাব। প্ৰবক্তাই সুধিছে এড্ৰেছটো ক'ত থাকে এই ল'ৰাটো? কৈছে এইটো বৃন্দাবনত থাকে। এড্ৰেছটো কেনেকৈ যাম? কৈছে নাই, এইবিলাক এনেই লিখা আছে আৰু পুথিৰ কথা, আৰু মই ক'ব লাগে প্ৰবক্তা মানুহটো ক'ব লাগে কৈ দিওঁ। চাকুটো ওলাইছে, সঁচাকৈ কবি নাই, এইখন এতিয়া ভৰাই দিম পেটত, তেনেকৈ কৈছে। সাধুৰ ভয় লাগিছে, কৈছে আৰে মাৰিব এতিয়া, পুৰা ইউপিৰ এড্ৰেছ দি দিছে। তেতিয়াতো ট্ৰেইন নাই, আজিকালি ট্ৰেইন আছে। কৈছে যদি নেপাওঁ ঘূৰি আহি কিন্তু চাবি, কিন্তু কথা দিগদাৰ আছে, এইখন ভৰাম পেটত নাপালে। ভাবিছে প্ৰবক্তাই, ভাবিছে মোৰ কোন আহিব এই ঠিকনা নাই, ক'লেও বিপদ, নক'লেও বিপদ। এবাৰ এজন প্ৰবক্তাই প্ৰবচন দি আছে, সেই প্ৰবক্তাজনে ঘনীয়েকক ক্লাছত আহিব নিদিয়ে।
তুমি বোলে যাব নালাগে, তুমি ঘৰত থাকা এনেকৈ। এই মাতাজীয়ে ভাবে চবকে যাব, মই আকৌ গ'লে কিনো একদম অংকটো পুৰণ অংকটো যোগ বিয়োগ হৈ যায়, উল্টা হৈ যায়। ভাবিলে আৰু ক'ৰবাত যাব মানা কৰিলেতো মনটো লাগি থাকে না, যাওঁ নেকি এবাৰ, কিয় মানা কৰিছে। এদিন ঘৈণীয়েক আহিছে এনেকৈ ঢাকি চাকি এই পিছফালে বহি আছে, গিৰিয়েকে দেখাবলৈ আকৌ গালি চালি দিব না। তাৰপিছত গিৰিয়েকে সেইদিনাখন ক্লাছ দি আছে, মানুহবিলাকে বুজাই আছে এই বেঙেনা খাব নালাগে, বহুত বেয়া বস্তু, আৰু ভাজা পৰা বস্তুটো কেতিয়াও খাব নালাগে, ফ্ৰাইড আইটেম বহুত বেয়া, বুজাই আছে। বেছি নমক খাব নালাগে, পকৰা চকৰা খাব নালাগে, বুজাই আছে, ক্লাছ দি আছে। ঘৈণীয়েকে কিনাখন শুনি আছে, ঘৈণীয়েকে ভাবিছে হাই 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 হাই, মই মানে গমেই নাপাওঁ মোৰ পতিদেৱে কি ভাল পায়, মই যে কি ৰান্ধি খুৱাই আছো। এইবিলাক সেইদিনাখন গৈছে, একদম আইটেম চেঞ্জ কৰি দিছে, প্ৰবচন দি ৰাতি ঘৰত গৈছে আৰু খাবৰ কাৰণে। ঘৈণীয়েকে একদম পুৰা কি কয় দামোদৰ মাহৰ ভৱিষ্যত না পুৰা দি দিছে এনেকে, বইল চব্জি। গিৰিয়েকে কৈছে এইবিলাক তুমি বোলে কি আনিছে, এইবিলাক গৰু খোৱা, এইবিলাক ঘোঁৰাৰ দানা লৈ আহিছে এইবিলাক। কৈছে কেলে, মই আজি গম পাইছোঁ, প্ৰবচনত শুনিছোঁ নহয় আপুনি কি খাব লাগে কি খাব নালাগে। হে হৰি, তোমাক কোনে যাব কৈছিলে তাতে? তো কৈছে এইবিলাক হৈছে, এটা আছে প্ৰবচনাৰ বাংগা, এটা যে খোৱা বাংগা, বাংগা মানে বেঙুনি। কৈছে এটা আছে প্ৰবচনাৰ বাংগা, মানে প্ৰবচনত মই বহুত কিবা কিবি কথা কওঁ, সেইটো মোৰ কাৰণে নহয় বুলি কৈছে, সেইটো পাব্লিকৰ কাৰণে। এইবিলাক ভালকে বেঙেনা ভাজি কেনে দিয়া। তো যাই হওক, সি গ'ল, এই ডকাইতটো গ'ল, বৃন্দাবনত গ'ল, গৈ কেনে ৰখি আছে, সেই গৰু চাৰিবলৈ আহে বোলে কৃষ্ণ, দিনটো ৰখি আছে, নাই 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 নাই, দুপৰীয়া হৈ গ'লে একদম অধৈৰ্য হৈ গৈছে। কি ৰে ভাই, এই প্ৰবক্তাই ভলকে ক'লে নে কৃষ্ণই আজি লেটকে আহিছে? ইমান কৃষ্ণক চাবৰ কাৰণে ইমান তীব্ৰতা, বাপৰে বাপ। আপুনি বহুত গৈছিলে নে বৃন্দাবনত? বহুত এইবিলাক বৃন্দাবন গ'ল, কোনে কোনে কৃষ্ণক দেখা পাই আহিলে? হা, কোনে কোনে দেখিছে? যশোমতী দেখা পাইছে, কৃষ্ণক চাইছে, লগ পালে কি না, কথা চথা পাতা নাই? আৰু কোনে কোনে কৃষ্ণক কথা পাতিলে? তো যাই হওক, কৃষ্ণক চাবৰ কাৰণে যাৰ তীব্ৰতা থাকে তাক সি দেখা পাব। তো সি ডকাইতটো ভক্ত চক্ত নহয়, কিন্তু তোৰ মতলবটো বেলেগ। সি ইমান তীব্ৰতা আছিলে কৃষ্ণক চাবৰ কাৰণে। কৃষ্ণ লাষ্টত দেখিছে ধুনীয়াকে গোপবালকবিলাকৰ লগত লৈ লাহে লাহে গৰু চাৰি কেনে আহি আছে। সি ডকাইতটো দেখা পাইছে, সৰু বাচ্ছা ইমান ধুনীয়া দেখিবলৈ। হেই তাৰপিছত ভাবিছে তো ডাইৰেক্ট গৈ কাম চাকু দেখালেতো কামটো নহ'ব না, সৰু বাচ্ছা। ভাবিছে ইয়াৰ লগত অলপ দস্তি কৰিব লাগিব। কি কৰিব লাগিব? অলপ বন্ধুত্ব কৰিব লাগিব, অলপ পতাই কেনে বস্তুবিলাক ল'ব লাগিব। গৈ কৃষ্ণক দেখা পাইছে, একদম ধুনীয়াকৈ কৈছে, অহ তুমি ইমান দেৰিকৈ আহিলা আজি, কথা পাতি আছে। কৃষ্ণইতো গম পাইছে ধান্দাটো, কি ইমান মোক মিঠা মিঠা কথা কৈ আছে। কৃষ্ণই গম পাইছে, কৃষ্ণই নজনা ভাজুৰি আছে আৰু। তাৰপিছত কৈছে এই তোমাৰ অলংকাৰবিলাক খুব, এতিয়া আচল কথাটোলৈ আহিছে, এই তোমাৰ অলংকাৰবিলাক খুব ভাল লাগিছে দেই। মোৰ মায়ে পিন্ধাই এইবিলাক বোলে, মই এটা ল'ব পাৰিম নেকি বোলে? নাই 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 নাই, মায়ে খং কৰিব তেনেকৈ। তাৰপিছত যাই হওক, যেনেকৈ কয় সাধু সংগ সৰ্বশাস্ত্ৰে কয়, লৱমাত্ৰ সাধু সংগ সৰ্বসিদ্ধি কয়। হয়, তো সূৰ্যৰ উপস্থিতিত কি অন্ধকাৰ থাকিব? সূৰ্যৰ পোহৰ যেতিয়া হয়, এই জগতৰ লেতেৰা মলিয়ন স্থানবিলাক শুদ্ধ হৈ যায়। কোনোবাই যদি ডাইৰেক্ট সূৰ্যৰ লগতে থাকে, তাৰ কি আৰু হৃদয়ত কিবা অনৰ্থ থাকিব? তো ভগৱানৰ সংগত কি হৈ গ'ল, পুৰা শুদ্ধ হৈ গ'ল। যেনেকৈ ধ্ৰুৱ মহাৰাজে কৃষ্ণৰ দৰ্শন পালে, দৰ্শন পোৱাৰ পিছত ধ্ৰুৱ মহাৰাজে কি কৈছে, ভগৱানে কৈছে কচোন ক তোমাক কি লাগে? ধ্ৰুৱ মহাৰাজে কৈছে নাই নাই একো নালাগে, এনে কৈছে। আৰু তপস্যা কিয় কৰি আছিলে? মোৰ ককা দেউতা মানে ব্ৰহ্মাতকৈ ডাঙৰ ৰাজ্য লাগে, সেইকাৰণে কৈছিলে। আৰু ভগৱান আহি কেনে কৈছে এতিয়া কচোন ক কি লাগে? কৈছে একো নালাগে। হা, ভগৱানৰ যেতিয়া সম্পৰ্ক হ'ল, তেতিয়া কৈছে সেই ডকাইতে কি কৈছে, আৰু সেইটো কি কৰিব এতিয়া না? কাছৰ টুকুৰা বিচাৰি গৈছিলে, হীৰাৰ টুকুৰা পাই গ'ল। আৰু কৃষ্ণক পোৱাৰ পিছত কোনোবাই কি কিবা বেলেগ বস্তু বিচাৰিব? নাই, নালাগে, ভক্ত হৈ গ'ল। এতিয়া কি হৈ গ'ল? ভক্ত হৈ গ'ল। তো ঘূৰি আহিলে, এতিয়া বৃন্দাবনৰ পৰা ঘূৰি আহিছে। আজি ডকাইতটো আহিছে,
প্ৰবক্তাই দেখা পাইছে তাৰ ভয় লাগি আছে এই পাগলটো আকৌ আহিছে কি কৰিছে এইবাৰতো চাকুটো মাৰিব এইবাৰ গম পাইছে কোনেনো ক'ত কি কৃষ্ণক দেখা পাব আহি কেনে কৈছে একদম গুৰুদেৱক প্ৰণাম কৰিছে গুৰুদেৱ প্ৰণাম তো আপোনাৰ কৃপাতে কি হ'ল ভগৱানৰ দৰ্শন পালো তো সেইকাৰণে কৃষ্ণ ভক্তিৰ যিটো গুৰুত্বপূৰ্ণ বস্তু এইটো শ্ৰীল ৰূপ গোস্বামী কৈছে এই বজাৰত যেতিয়া ভাল চব্জি ভাল বস্তু পায় মানুহে টকা যিমান দাম হ'লে মানে কিনি লয় হয় কি না অৰ্গেনিক বস্তু যদি বজাৰত ওলায় মানুহৰ বেছি দাম দিব লাগে আৰু বেছি দাম দি হ'লে কিনি লয় সেইকাৰণে কৈছে কেতিয়াবা যদি কৃষ্ণক পোৱা যায় ভগৱানক পোৱা যায় কৃষ্ণ ভাৱনামৃতক পোৱা যায় সেইটো যিকোনো মূল্যৰ বিনিময়ত কি ল'ব লাগে কিনি ল'ব লাগে কি ল'ব লাগে কিনি ল'ব লাগে আৰু সেই মূল্যটো কি মূল্য দিব কি মূল্য দি কেনে কিনিব এই জগতৰ বস্তু হ'লে টকা পইচা দিব পাৰে হয় কি না নহ'লে এটা বস্তুৰ বিনিময়ত আন এটা বস্তু দিব পাৰে নহ'লে ক'ব যে মই পিছত আপোনাক টকাটো দিম এতিয়া লৈ যাওঁ তো কৃষ্ণক ভগৱানক পাবৰ কাৰণে কি ধন দিব কি ধনেৰে ভগৱানক পাব পাৰে কওক ভক্তবৃন্দ এইটো মই নকওঁ ভগৱানক পাবৰ কাৰণে কি ধন দিব লাগিব আত্মসমৰ্পণ কৰিব লাগিব আৰু কওক ভক্ত সংগ কৰিব লাগিব আৰু সময় দিব লাগিব আৰু কওক সঁচা আৰু কওক ভগৱানক পাবৰ কাৰণে সৎগুৰুৰ আশ্ৰয় ল'ব লাগিব আৰু কওক নাম জপ কৰিব লাগিব আৰু গুৰু পৰম্পৰা ধাৰাই থাকিব লাগিব আৰু কওক চব হয় দে কিন্তু ভাবিছে প্ৰভুৱে ক্লাছ দিলেতো এটা কম যায় এইটো নহ'লেতো অৱস্থা কাহিল কৰি দিব মোৰ কৌস্তৱ মুনিৰ কথা কৈ দিয়ে কি কথা কৈ দিয়ে উপায় নাই গজা কৰিবই লাগিব ইয়াতে নকৰিলে গোলক বৃন্দাবন কৰিবই লাগিব আৰু যি ইয়াতে ট্ৰেইনিং মাৰা নাই সেই ডাইৰেক্ট গোলক বৃন্দাবন যাব নোৱাৰে গম পাই কি না যিমান হৰি কীৰ্তন কৰিলেও যি কৰিলেও গোলক বৃন্দাবনত যাব নোৱাৰিব প্ৰথমতে কি কৰিব লাগিব ট্ৰেইনিং মাৰিব লাগিব ক'ৰবাত গোসেৱা তাৰপিছত তাতে চাৰ্টিফিকেট ক'ব লাগিব যে ভালকৈ ট্ৰেইনিং মাৰিছে চাকৰি পাব তেতিয়া চাকৰি ইণ্টাৰভিউ কি কয় ট্ৰেইনিং নোহোৱাকৈ চাকৰিত জইন কৰিব নোৱাৰে এই ভৌতিক জগতত যে চাকৰি হয় ন আগতে বহুত আৰ্মিৰ চাকৰি হওক পুলিচৰ চাকৰিয়ে হওক বেংকৰ চাকৰি হওক টিচাৰ চাকৰি চবৰ আগতে কি কৰিব লাগিব এটা প্ৰশিক্ষণ পিৰিয়ড এটা থাকে কি না ট্ৰেইনিং পিৰিয়ড থাকে আৰু সেই ট্ৰেইনিং কম যে আৰ্মি চাকৰি যিসকলে কৰে কোনোবা আছে আৰ্মি ইয়াতে আছে আৰ্মি যি কষ্ট কৰি ট্ৰেইনিং মাৰিব লাগে সিহঁতে আছে কেতিয়াবা আগৰ দিনত চাকৰি এৰি কিছুমান পলাই গুচি আহে ঘৰলৈ আজিকালিতো নপলায় আজিকালিও আহে ন আজিকালিও আহে বহুত কষ্ট কৰিব লাগে আৰু আমি ভগৱত ধামত যাব খোজো ভাবে একদম অলপ ফাংফুংকৈ হৰে কৃষ্ণ জপ কৰিম এই কৰি কিনে পলাই যাওঁ এনেকৈ ভাবে ইমান সহজ পাইছে প্ৰভুৱে কৈছে যে এই ভগৱান এই যিসকল আমি ভক্তি কৰি আছো না ভগৱানে বেলেগ ব্ৰহ্মাণ্ডত লীলা কৰি আছে তো আমি যে ইয়াতে ভক্তি কৰিছোতো সেইকাৰণে আমি যেতিয়া দেহ ত্যাগ কৰিম তেতিয়া আমি প্ৰথমতে গৈ সেই যিটো ব্ৰহ্মাণ্ডত ভগৱানে লীলা কৰি আছে তাতে গৈ কি কৰিব লাগিব আকৌ ভগৱানৰ লগত ট্ৰেইনিং মাৰিব লাগিব এই ভৌতিক জগতত আৰু যদি ট্ৰেইনিং কৰিব তাতে যদি কমপ্লিট হ'ব তেতিয়া চাৰ্টিফাইড হ'ব চাৰ্টিফিকেট প্ৰমাণ পত্ৰ ল'লে তেতিয়াহে গোলক বৃন্দাবনত যাব পাৰিম আমিতো ভাবোঁ যে ইয়াৰ পৰা ডাইৰেক্ট ফ্লাইটত উঠি ডাইৰেক্ট টিকেট কাটি গুচি যাম না এনেকৈ ভাবোঁ যাই হওক কৈছে যিকোনো সেই কৃষ্ণক পাবৰ কাৰণে এটাই মূল্য লালসা কি লাগিব লালচ বুজি পায় না গ্ৰিডিনেছ যেনেকৈ আমাৰ যদি পচন্দৰ খোৱা বস্তু দেখা পায় যেনেকৈ আম মিঠা আম ৰসগোল্লা যে ৰসগোল্লাৰ নাম শুনিলে মানুহৰ জিভাত কিয় অট'মেটিক ৰস আহি যায় পানী আহি যায় কি না লালচ টেঙা বস্তু দেখা পালে লালচ তো ভগৱানক পাবৰ কাৰণে যদি সেইটোৱে এটা মূল্য তত্ৰ লৈল্যম অপি মূল্যমে এক কলম তো ভগৱানক পাবৰ কাৰণে এটাই মূল্য কাৰোবাৰ হৃদয়ত যদি লালসা জাগ্ৰত হৈছে গ্ৰিডিনেছ তেওঁহে পাব সেইটোৱে মূল্য বেলেগ আৰু মূল্য নাই তো সেইকাৰণে 4 নম্বৰ যিটো অংগ এই 4 নম্বৰ হৈছে বিশ্বম্ভয়ন গুৰু সেৱা
গুৰুৰ সেৱা নকৰিলে এই ভক্তিৰ এটা চতুৰ্থ অংগ চতুৰ্থ 3 নম্বৰ অংগ আৰু তাৰ পিছত কি হ'ব এটো হৈছে 4 নম্বৰ following in the footsteps of the saintly person আৰু এতিয়া কি কৰিব লাগিব আপোনাৰ আশ্ৰয় ললে দীক্ষা ললে আৰু গুৰুৰ সেৱা কৰি আছে গুৰুৰ পৰা উপদেশ পালে আৰু এটা ৰাস্তাত যাব লাগিব নহয় আৰু কেনেকৈ যাব লাগিব এই যে আগৰ যিসকল সাধু গুৰু মহাজনসকল তেওঁলোকৰ পিছে পিছে যাব লাগিব কেনেকৈ যাব লাগিব মহাজনসকলৰ পিছে পিছে যাব লাগিব বোলে আপুনি বৃন্দাবনত গৈ বোলে এজন বোলে সাধু পাই গ'ল ডাঙৰ সাধু ইউটিউবত বোলে ডাঙৰ বহুত ভিডিঅ' আহে বহুত হাজাৰ হাজাৰ শিষ্য আছে কিন্তু তেওঁৰ কোনো পৰম্পৰাৰ লগত কোনো কানেকশ্যন নাই আৰু তেওঁৰ পিছে পিছে গ'লে আপুনি ক'ত গৈ পাব সেইটো আপুনি জানে নাভাবিব যে গেৰুৱা বস্ত্ৰ ধাৰণ কৰি হাজাৰ হাজাৰ শিষ্য আছে তেওঁৰ পিছে পিছে গ'লে যে কৃষ্ণ পাব কোনো গেৰেণ্টি নাই শাস্ত্ৰত তেনেকৈ কোৱা নাই শাস্ত্ৰত কি কৈছে ফলোইং ইন দ্য ফুটষ্টেপছ অফ চেইণ্টলি পাৰ্চন মহাজনো য়েন গতজ পন্থা মহাজন মানে হৈছে আমাৰ গুৰুদেৱ আছে গুৰুদেৱৰ গুৰুদেৱ আছে গুৰুদেৱৰ গুৰুদেৱ আছে আৰু এনেকৈ পৰম্পৰাগত কৃষ্ণৰ লগত কানেকশ্যন আছে এনেকুৱা নহয় যে হঠাৎ ধূমকেতু যেনে ধূমকেতু আকাশৰ পৰা বহুত বছৰৰ মূৰত কেতিয়াবা ধূমকেতু আহে আকাশত এদিনৰ কাৰণে দেখা দিয়ে দেখানে গুচি যায় তেনেকৈ নহয় তো আমাৰ স্বৰূপ গোস্বামী বৃন্দাবনৰ যিসকল গোস্বামী আছে আমি যে আজিকালি বৃন্দাবনত যাওঁ এই বৃন্দাবনখন কোনে আৱিষ্কাৰ কৰিছে জানে কোনে আৱিষ্কাৰ কৰিছে চব বৃন্দাবন ঘূৰি আহিছে বৃন্দাবনত কোন গৈছিলে ইয়াৰ পৰা চবেই গৈছে না কোনে গৈছে এতিয়ালৈকে কোন গৈছে হাতটো উঠাব ভয় কৰিছে এতিয়া প্ৰশ্ন কৰিলে ভয়ে হাতটো উঠাইছে বৃন্দাবনখন কোনে আৱিষ্কাৰ কৰিলে এই যে বৃন্দাবনৰ যে মন্দিৰ চন্দিৰ এইবিলাক কুণ্ড চুণ্ড যে আছে এইবিলাক আগতে নাছিলে এইবিলাক এইটো আমাৰ চৈতন্য মহাপ্ৰভুৰ যি প্ৰধান শিষ্য ছয় গোস্বামী তেওঁলোকে আৱিষ্কাৰ কৰিছে আগতে কল বৃন্দাবন জংঘল আছিলে আৰু আজিকালি বহুত এনেকুৱা সাধু ওলাইছে আমি সকলো সাধুকে আমি সন্মান কৰোঁ তেওঁলোকক প্ৰণাম কৰোঁ কিন্তু আমি তেওঁলোকৰ পদচিহ্ন অনুগমন নকৰোঁ বুজি পাইছে কথাটো আমি সকলো সাধুকে আমি সন্মান কৰিব লাগে প্ৰণাম কৰিব লাগে তেওঁলোকক সেৱাও কৰিব লাগে কিন্তু তেওঁলোকৰ পিছে পিছে আমি নাযাওঁ বুজি পাইছে নাই অকল সাধুৱেই নহয় আমি বেলেগ মানুহকো সেৱা কৰিব লাগে চবৰে সেৱা কৰিব লাগে এনেকুৱা কথা নাই সেৱা কৰিবৰ কাৰণে যিজন ব্যক্তিৰ আমি সেৱা কৰোঁ তেওঁৰ কিবা যোগ্যতা থাকিবলৈ কোনো দৰকাৰ নাই যিকোনো মানুহৰ আমি কি কৰিব পাৰোঁ সেৱা কৰিব প্ৰব্লেম আছে নেকি আমি যে প্ৰসাদ বিতৰণ কৰোঁ আমি চাওঁ নেকি অৰ্হতা যেন ভক্ত অভক্ত আস্তিক চবকে দিওঁ মন্দিৰত যেতিয়া কোনোবা মানুহ আহে বোলে পানী খুজিলে আমি কি ক'ম নেকি প্ৰথমতে আপুনি কোন পৰম্পৰাৰ আপুনি ক'ম নেকি আপুনি জব কৰে এনেকৈ সুধিম নেকি চবকে দিব পাৰে হয় কি না কিন্তু আমি চবৰ পিছে পিছে নাযাওঁ যাব সেইকাৰণে আজিকালি বহুত সাধু আছে যিসকলে আমাৰ যিসকলে বৃন্দাবনৰ স্বৰ্গ তেওঁলোকৰ নামেই নলয় কি নলয় তেওঁলোকৰ নামেই নলয় তেওঁলোকৰ পিছে পিছে কেনেকৈ যাব আপুনি যাব সেইকাৰণে এতিয়া কৈছে ফলোইং ইন দ্য ফুটষ্টেপছ অফ চেইণ্টলি পাৰ্চন তো যিসকল মহাজনসকলৰ পিছে পিছে চাব লাগিব আৰু 5 নম্বৰ অংগ ভক্তিৰ অংগ এইবিলাক ভক্তিৰ অংগৰ কথা কৈ আছোঁ দেই ভক্তি বুলি ক'লে ক'ৰ পৰা আৰম্ভ মনত আছে না আৰম্ভণি মনত আছে না ভক্তি মানে শ্ৰৱণটো আহিব চিন্তা কৰিব নালাগে ভয় খাব নালাগে প্ৰভুৱে আমাৰ কীৰ্তনটো বন্ধই কৰি দিব নেকি এনেকৈ এইবিলাক ধান্দা কৰিছে গোশালাত লৈ যাব এইবিলাক মই একো গোশালাত নিয়া ধান্দা কৰা নাই একো আপোনালোকে আপোনাৰ শ্ৰৱণ কীৰ্তনলৈকে যাব আল্টিমেটলি ভাগৱত শ্ৰৱণ আল্টিমেটলি তাতেই শেষ হ'ব আৰম্ভণিৰ কথাটো কৈছোঁ তো ইয়াৰ পিছতে সদ্ধৰ্ম পৃচ্ছা তো সনাতন ধৰ্ম কি সনাতন ধৰ্মৰ যি সিদ্ধান্ত এইবিলাকৰ বিষয়ে আমি কি কৰিব লাগিব জানিবৰ আৰু বুজিবৰ কাৰণে কি কৰিব লাগিব চেষ্টা কৰিব লাগিব অনুসন্ধান কৰিব লাগিব এইটো এটা ভক্তিৰ কি ঠিক আছে তো তাৰপিছত 6 নম্বৰ অংগটো হৈছে কৃষ্ণৰ সন্তুষ্টিৰ কাৰণে সকলো ধৰণৰ ভৌতিক বস্তু ত্যাগ কৰিবৰ কাৰণে প্ৰস্তুত হৈ থকা কষ্ট না দিগদাৰ হ'ব এনেকৈ হ'লে ভক্তি কৰিবলৈ হ'লে দিগদাৰ আছে না
শ্ৰৱণ কীৰ্তন হলে ভাল আছিলে এইবিলাক কথা কৈ দিলে তো কোন ঝামেলা হৈ যাব হ্যাঁ প্ৰভু এইবিলাক কি কৈ আছে না being prepared to give up everything material for Krishna's satisfaction भोगादि त्यागः कृष्णस्य हेतवे मुश्किल उपाय तो নাই আৰু এতিয়া আহি গৈছে স্কুলত নাম লগাইছে ক'ত পলাব এতিয়া উপায় নাই প্ৰভু এতিয়া পলাব নোৱাৰে তো ভোগাদि ত্যাগত মই ইয়াতে মই নিজে লিখিছো কি ত্যাগ কৰিব লাগিব ৰিডিং নিউজ পেপাৰ সিং টেলিভিছন এটসেট্ৰা একিটা মই লিখিছো নিউজ পেপাৰ আৰু বহুত বস্তু আছে আপোনালোকে লিখিব পাৰে তাৰ পিছত যেটো এইটো 7 নম্বৰ অংক এইটো খুব ভাল আপুনি খুব সুখী হ'ব বলে এইটো ভক্তিৰ অংগ আগতে ক'ব লাগে প্ৰথমতে এইটোই ক'ব লাগিছিল নিবাসু দ্বাৰকাদো গংগা তেৰপি সন্নিধো ভগৱানৰ ধামত থাকিব লাগে আৰু গংগাৰ ওচৰত বাস কৰিব লাগে ধাম যাত্ৰা কি এইটো লটাৰী লাগি গৈছে না এইটো ভক্তিৰ অংগ আমি যে মাজে মাজে কেতিয়াবা যাওঁ না ধামত যাওঁ যে এইটো ভক্তিৰ অংগ লিখা আছে গংগা স্নান কৰে না নৱদ্বীপত যাওঁ এইটো কি ভক্তিৰ কি হয় এইটো অংগ হয় ভক্তি বুলি ক'লে এইবিলাক কোৱা আহিব অকল নিবাসু দ্বাৰকাদো চ গংগা তীৰপি সন্নিধো এখানে গংগাৰ পাৰত আগতে এই যিসকল সাধু মুনিবিলাক ভাগৱতমৰ চৰ্চা হৈছে শ্ৰীল সুখদেৱ গোস্বামী পৰীক্ষিত মহাৰাজ ক'ত ভাগৱত কথা হৈছে পৰীক্ষিত মহাৰাজৰ ৰাজমহলত হৈছে হয় কি না পৰীক্ষিত মহাৰাজ এই পৃথিৱীৰ ৰাজা আছিলে বহুত ধনী আছিলে গতে ভাগৱত কথা ক'ত হৈছিলে সুখদেৱ গোস্বামীয়ে ভাগৱত কথা ক'লে ভাগৱত সুখদেৱ গোস্বামীয়ে কৈছে না শ্ৰী সুখ বাচ্য কয় না আমাৰ ভক্তিটো বহুত গেহেৰি আছে দে বহুত ইমান শক্তিশালী নহয় তো এনেকে হলে ধাম যাত্ৰা কৰিলো একচুৱেলি ধাম যাত্ৰা কৰাৰ মানে কি জানে ধামত গৈ কৃষ্ণৰ কথা শুনিব লাগে এই যে আজিকালি ধাম যাত্ৰা বহুত যে উলিয়ায় এনেকে গ'লে একো লাভ নহয় ধামত গৈ যদি সাধুৰ পৰা ধামৰ যদি শ্ৰৱণ নকৰে একো লাভ নহয় কাৰণ কি হয় আমাৰ এই চকুৰে ভগৱানক দৰ্শন কৰিব নোৱাৰে বুজি পাইছে তো ভগৱানক কেনেকৈ দৰ্শন কৰিব পাৰে কাণেৰে শ্ৰৱণ কৰে মই আজি আমাক যিজনী মাতাজী আমাক বৃন্দাবন আমাক দৰ্শন কৰাব আমি ডিচেম্বৰত গৈ আছো তো মাতাজীক কৈছো আমি অসমৰ পৰা যাম এই কোনো জায়গাত ৰখাকে আমাক কৃষ্ণ কথা শুনাব এতেই কৈ থৈ দিছো দুমাহ আগতে কৈ থৈ দিছো আৰু কৈছো যে যিবিলাক স্থান দৰ্শন কৰিব দৰ্শন কৰাৰ আগতে সেই স্থানবিলাকৰ মহিমা ক'ব আপুনি নহলে যদি ঠাইটোৰা চাই অহাৰ পিছত যদি কয় তেতিয়াহ'লে কি লাভ হ'ব চালে একো গম নাপালে এই জেগাটোত আহিলে ঠিক আছে চাই কেনে গুচি গ'ল পকা ঘৰ দেই বেলগছ নিম গছ ফুলৰ গছ চাই কেনে গুচি গ'ল এই পিছত গমেই নাপায় তাৰপিছত পিছত কৈ আছে এই তাতে অমুক দেখিছিলে নে সেইটো কি কৰিছিলে জানে এই তাতে কৃষ্ণই খোৱা খাইছিলে বাঁহী বজাইছিলে আমি গমেই নাপালো নহয় ক'ত বেলগাছটো আছিলে নেচালোই বোলে বুজি পাইছে সেইকাৰণে কৈছে আগতে ক'ব আৰু মই কৈছোঁ যে আমি অসুৰ দেশৰ মানুহ ভাই অলপ অসুৰবিলাক ক'ত মাৰিছে কি অসুৰৰ লীলাবিলাক আমাক ভালকৈ দেখাব কৈ দিছোঁ অসুৰৰ গুফা চুফাবিলাক দেখাব এনে কৈছোঁ বুজি পাইছে তো সেইকাৰণে ভগৱানক যদি ভগৱানৰ ধামত পবিত্ৰ স্থান ভগৱানৰ ধামত গৈ কেনে যদি শ্ৰৱণ নহয় তেতিয়াহ'লে ইমান কষ্টবিলাক কি হৈ যাব শ্ৰময়ে বহি ইমান কষ্ট কৰি যে বৃন্দাবনত যে কষ্ট হয় না হয় কি না কষ্ট নহয় বেলেগ যোৱা কিমান খোজকাঢ়ি যাব লাগে বহুত কষ্ট হয় টকা পইচাৰ খৰচাটো আছে তো সেইকাৰণে যদি পুৰা লাভ হ'ব লাগে কি কৰিব লাগিব শ্ৰৱণ কৰিব লাগিব তো সেইকাৰণে যিটো ভক্তিৰ যিটো 7 নম্বৰ পবিত্ৰ স্থানত আৰু ইয়াতে কৈছে কোনোবাই যদি এনেকুৱা পবিত্ৰ স্থানত কেতিয়াবা এদিনৰ কাৰণে এটা মুহূৰ্তৰ কাৰণে বাস কৰে তেতিয়াহ'লে তেওঁ পৰৱৰ্তী সময়ত তেওঁ এই যে শৰীৰ ত্যাগ কৰাৰ পিছত তেওঁ ভগৱত ধামলৈ গতি কৰে এনেকৈ বৰ্ণনা কৰা আছে তো
তাৰ পিছৰ যেটো অংগ 8 নম্বৰ অংগ ভক্তিৰ অংগ এতে কৈছে यावत अर्थानुवर्तिता एक्सेप्टिंग ओनली व्हाट इज नेसेसरी तो भक्ति जीवনত আমি হিমানখিনি বস্তু গ্ৰহণ কৰিব লাগে যিমানখিনি আমাৰ কাৰণে দৰকাৰ প্ৰয়োজন তাকে বেছি গ্ৰহণ কৰিব ভক্তি কিমানখিনি বস্তু গ্ৰহণ কৰিব লাগে যিমানখিনি তাকে বেছি গ্ৰহণ কৰিব নালাগে কাৰণ যদি বেছি গ্ৰহণ কৰে কি সমস্যা হ'ব যেনেকৈ আপোনাৰ এখন বাইক লাগে যদি 5খন বাইক ৰাখে বেলেগ বেলেগ মডেলৰ কি হ'ব প্ৰথম কথা হলে এটো কাৰণে বহুত ধন উপাৰ্জন কৰিব লাগিব আৰু হেবিলাকৰ কাৰণে প্ৰতি মাহে পইচা খৰচা কৰিবলৈ মেইনটেনেন্স কৰিব লাগিব আৰু চোৰ আহিব এখানে ভালকে লক কৰি ৰাখিব লাগিব তো আপোনাৰ সময়টো দিব লাগিছিল হৰি ভক্তি কৰিব কাৰণে আৰু সময়টো ক'ত যাব সময়টো ক'ত দিব লাগিব এই মেইনটেইন কৰোঁতে তে ভক্তি কৰিবলৈ ক'ত সময় পাব এটা ঘৰ হেতৰ চলা আপুনি 5টা ঘৰ বনাইলে তেতিয়া 5তলা বিল্ডিং বনাইলে তেতিয়া মেইনটেনেন্স কোনে কৰিব মেইনটেনেন্স কোনে কৰিব তো যিজনে বনাইছে সেইজনে কৰিব লাগিব हरे कृष्ण 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 हरे 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 राम 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 हरे हरे तो এই কাৰণে जिमान पारे कम से कम आवश्यकतार आमी की কৰিব লাগে once try to live with the bare necessities of life মন্দিৰটো খুব ধুনীয়াকৈ সজোৱা হয় এটো উদ্দেশ্য আছে মানুহক আকৰ্ষণ কৰিবৰ কাৰণে কিন্তু মন্দিৰত যিসকল ভক্ত থাকে তেওঁলোকে সিম্পল লাইফ লিড কৰে আমাৰ ইস্কনৰ বহুত ডাঙৰ ডাঙৰ মন্দিৰবিলাকত গৈছো খুব অট্টালিকা হয় কিন্তু তাতে ভক্তবিলাকে সেই তলৰ মেট এখন পাৰি কিনে শুই থাকে কি কৰি থাকে এটা মন্দিৰৰ প্ৰেসিডেন্টক মই লগ পাইছিলো তে প্ৰেসিডেন্ট আইআইটি গোল্ড মেডেলিষ্ট তেৰ পোৱা বিছনাখন মই চালো সৰু মেট এটা মানে পাতল এখন চাদৰখন পাৰি দিয়ে আৰু গাৰু এটা বসি মানে আৰু মস্কিটো নেট তাতে শুই থাকে আৰু সোয়েটাৰটো পিন্ধা দেখা নাপালে ঠাণ্ডাৰ এইখিনি হলে কিন্তু ডাঙৰ বিল্ডিং এটো মাহেকতে খৰচা 30 লাখ মন্দিৰ মেইনটেনেন্সৰ খৰচা কিমান হয় এক মাহত 30 লক্ষ টকা 30 লাখ খৰচা হয় বনোৱা খৰচাটো বেলেগ সেই কাৰণে ভক্তবিলাকৰ একসেপ্টিং অনলি হোৱাট ইজ নেসেসাৰি যে ভক্তি কৰা মানে হৈছে নহলে ভক্তি জীৱনৰ এইবিলাক বাধা হৈ যাব তো বহুত সময়ত কি হয় মানুহে কেতিয়াবা বিজনেস ভাল থাকে ডাঙৰ এটা এস্টাবলিশমেন্ট কৰি লয় পিছত বিজনেস বেয়া হৈ যায় পিছত বেচৰা হেতু চলাবৰ কাৰণে বহুত কষ্ট হয় তেনেকুৱা হয় না বহুত মানুহৰ কেতিয়াবা তো ব্যৱহাৰ মানে ভাল আছিল বহুত গাড়ী চাৰি আছিল চাকৰ বাকৰ আছিল এটা বিজনেস কন্ট্ৰাক্ট নচলে এটা চাকৰ বাকৰ কৰপৰা পইচা দিব মই নিজে জানো এজন মানে বেলেগৰ লোন লয় কিন্তু খৰচাটো কমোৱা নাই খৰচাটো কমাব নোৱাৰি দে লাইফৰ যেটো ষ্টেণ্ডাৰ্ড বাহিৰৰ পৰা লোন লৈ কেনে কিন্তু হেতু লাইফ ষ্টাইল মেইনটেইন কৰি আছে মই জানো কম ভাল মোলো তেখেতে বহুত খৰচা কৰে কৈছে খৰচা কৰে হয় কিন্তু তাৰ বহুত লোন আছে লোন কৰি কেনে কি কৰিব লাগে এতিয়া লাইফৰ ষ্টেণ্ডাৰ্ড মেইনটেইন কৰে তললৈ আহিলে মানুহে কি ক'ব মানুহ হাঁহিব না হয় কি না এতিয়া আপুনি ভক্তিৰ কথা চিন্তা কৰিব নে লোনৰ কথা চিন্তা কৰিব কি চিন্তা আহিব মানুহ কৃষ্ণ কথা চিন্তা আহিব নে এই লোনটো কেনেকৈ মানুহটো চাই আছে খুব ধুনীয়াকৈ লোনৰ চিন্তা হয় কি না সেইকাৰণে ভক্তিৰ यावत अर्थानुवर्तिता और 9 নম্বৰটো আপোনালোকে কোনি ভাল পাব ভক্তিৰ অংগ 9 নম্বৰটো হৰিবাসা ৰসমান এটা হৈছে একাদশী ব্ৰত পালন কৰা আমি ভাইছে আরে এটো ভক্তিৰ অংগ নেকি আরে ভাল কথা বলে হ্যাঁ এই একাদশী ব্ৰত পালন কৰাটো কি হৈছে ভক্তিৰ 9 নম্বৰ অংগ কোনে কোনে একাদশী কৰা নাই এতিয়া সবে কৰে না ঠিক আছে যিসকলে নকৰে আপোনালে কৰিব ভক্তি এটো কয় মাধৱ তিথি একাদশীটো কি বুলি কোৱা হয় হৰিবাস বুলি কোৱা হৰিবাস যে হৰি বাস কৰে হৰিবাস আৰু মাধৱ তিথি মানে কৃষ্ণৰ তিথি এটো কৃষ্ণৰ তিথি পালন কৰিলে কৃষ্ণ মাধৱ তিথি ভক্তি জননী
যদি একাদশী ব্ৰত পালন কৰে তে ভক্তিটো কি হ'ব বাঢ়িব এই কাৰণে এই এটুকু এটা ভক্তিৰ অংগ বুলি গ্ৰহণ কৰা হৈছে আৰু গংগাৰ নিবাস কৰা গংগাৰ ওচৰত এটুকু ভক্তিৰ কি অংগ বুলি বিবেচনা কৰা হৈছে গংগা আৰু ভক্তিৰ লগত কি কানেকশ্যন কি একাদশীটো বুজি পালো এইটো মাধৱৰ তিথি এইটো কৈলো ভক্তি হয় কৃষ্ণৰ তিথি ভক্তি জননী আৰু গংগা ক'ৰ পৰা উৎপন্ন হৈছে এটা কানেকশ্যনটো পালে না যদি ভগৱানৰ পৰা কানেকশ্যন আহিছে গংগাৰ লগত কানেক্ট হৈছে গংগাৰ থাকিলে গংগাই ভগৱানৰ ওচৰত লৈ যাব আকৌ হয় কি না গংগাৰ কি তুলসী আছে গংগাত ধৰিলে ভগৱানৰ ওচৰত লৈ যাব ভগৱানৰ লগতে কানেক্টেড না বস্তুবিলাক যদি ভগৱানৰ ওচৰত লৈ যাব ভগৱানৰ চৰণৰ পৰা আহিছে না পবিত্ৰ বস্তু এই জগতৰ পানী নহয়তো গংগা পানী গম পাই কি না গংগাৰ যে পানীটো এই জগতৰ পানী নহয় গংগাৰ পানী আৰু বেলেগ পানী মিলাই দিলে এটা মিক্স নহয় গম পাইছিলে আপোনালোকে আগতে কোনে কোনে গম পাইছিলে গংগা পানী আৰু এই পানীৰ মিক্স নহয় জানে গংগাৰ পানীটো ট্ৰেন্সেন্ডেন্টাল হয় দিব্য হয় সেইকাৰণে তাত লেতেৰা বস্তু থাকিলে মানুহে গংগাৰ পানী বাৰিষাতো বহুত লেতেৰা থাকে মানুহ চাই নেকি লেতেৰা পেতে ক'ৰবাত টয়লেট কৰি থলে তাকে চাব নেকি মানুহে তাকে ডুবকি মাৰি কিনে গা ধুই আহে গংগা পানী কেতিয়া কলুষিত নহয় আৰু সাগৰত গৈ পালো গংগাৰ পানী এইটো মিক্স নহয় গংগাৰ জলটো দেখাতে ইমান চাফা না দেখি না বটল ভৰাই আনলে ইমান চাফা এইটো এই জগতৰ পানী নহয় এইটো যেনেকৈ আমি যেতিয়া এই ভৌতিক জগতৰ পৰা ভগৱত ধামত যাম তেতিয়া এটা নদী এটা পাৰ হ'ব লাগে কি নদী বৈতৰণী নদী কয় নে কি নদী কয় আমি চবেই এটা গৰ্ভত সাগৰত গৈ স্নান কৰিব লাগিব কি সাগৰত গৰ্ভত সাগৰত য'ত মহাবিষ্ণু থাকে না মহাবিষ্ণু শয়ন কৰা সাগৰটোৰ নাম কি গৰ্ভত সাগৰ ক্ষীৰ সাগৰ এই ক্ষীৰ সাগৰ নহয় ক্ষীৰ সাগৰ যিটো গাখীৰৰ সাগৰ তো কাৰণ সাগৰত ভগৱান শয়ন কৰি আছে মহাবিষ্ণু তাতে গৈ গা ধুই শুদ্ধ হৈ কেনেহে ভগৱত ধামত যাব লাগিব নহ'লে যাব নোৱাৰে আৰু সেই কাৰণ সাগৰৰ যিটো পানী সেইটোৱে হৈছে গংগা জল সেইকাৰণে এইটো ভৌতিক জগতৰ পানী নহয় H2O নহয় এইটো এই যে ভগৱান বৰাহদেৱ যেতিয়া এই আঙুলিটো গৈ কেনে এই ব্ৰহ্মাণ্ডত তাতে বুঢ়া আঙুলিটো লাগি গ'ল না সেই কাৰণ সাগৰৰ যে পানী সেই ফুটাৰে ইয়াতে আহিছে সেইটোৱে গংগা আগতে গংগা নাছিলে না সেই যে কাৰণ সাগৰৰ পানীটো আহিলে ব্ৰহ্মাণ্ডত প্ৰৱেশ কৰিলে আৰু সেই পানীটো আহিছে গংগা যে গংগা মেয়া কি সেইকাৰণে বাহিৰৰ মানুহে বুজি নাপাব ভক্তবিলাকে বুজি পাব এই গংগাৰ মহিমা কিন্তু বাহিৰৰ মানুহে এইটো কি নাপাব এইটো বুজি নাপাব ওকে 9 নম্বৰ 10 নম্বৰ অংগটো কৈ দিওঁ ঠিক আছে 10 নম্বৰ অংগটো হৈছে অফাৰিং ৰেসপেক্ট টু দ্য বেনিয়ান ট্ৰী তো বটবৃক্ষ আমাৰ ইয়াতে বটবৃক্ষ কোনো নাকাটে হয় কি না তো কিছুমান গছ আছে বহুত পবিত্ৰ যেনেকৈ তুলসী বটবৃক্ষ আমলা বৃক্ষ আছে কি না প্ৰভুৰ ঘৰত নিম গছ আছে বেল গছ আছে এইবিলাক গছ বহুত এইবিলাক খুব বেলেগ আৰু আমলা যেনেকৈ তুলসীক সন্মান কৰে না তুলসীটো সেইটো ভক্তিৰ অংগ তুলসী জলদান কৰা ৰোপণ কৰা ঠিক তেনে আমলা বৃক্ষ এইবিলাকক কি কৰিব লাগে এইবিলাকক আমি সন্মান কৰিব লাগে প্ৰণাম কৰিব লাগে পৰিক্ৰমা কৰিব লাগে বেলগছক ধুনীয়াকৈ ৰাখিছে ইয়াতে নিম গছ আছে আৰু কি গছ আমলা গছ চবৰ ঘৰে ঘৰে কি থাকিব লাগে আমলা বৃক্ষ থাকিব লাগে আৰু আমলা বৃক্ষক আৰু বটবৃক্ষ যদি সম্ভৱ হয় আৰু in the Skanda Purana it is directed a devotee should offer water to the tulsi plant and amalika tree তো যেনেকৈ তুলসীক জলদান কৰে তেনে আমলখি বৃক্ষকো কি কৰিব লাগে পানী দিব লাগে আমাৰ মন্দিৰত আমলখি বৃক্ষ আছে আমাৰ আপোনালোকৰ মন্দিৰত কি আছে আমলখি বৃক্ষ আছে he should offer respect to the cows
ইছৰাম আকৌ গোমাতাৰ কথা কৈছে আৰু উপায় নাই মই গুৰুপাতে কৈছে এতিয়া উপায়টো নাই আকৌ গোমাতাৰ কথা কৈছে তো গোমাতাক সন্মান কৰাটো ভক্তিৰ এই 10 নম্বৰ যিটো অংগ হেতুতে আছে হেতুত গোমাতাৰ নামটো আছে ঠিক আছে আৰু কি আছে and the brahmanas আৰু বৈষ্ণৱ ব্ৰাহ্মণ বৈষ্ণৱ গোমাতা তো যোৱাকালি এজন ভক্তক সুধিছিলে মই কোন মংগললৈ গৈছিল ক'ত গৈছিলো যোৱাকালি মংগললৈ এজন ভক্ত আহিছে কথা এটা সুধো ঠিক আছে সুধা মই পিছত সুধিবা দিয়া এতিয়াই সুধো কৈছে আপোনাৰ ফিজটো কিমান দিব লাগে মই যদি ঘৰত প্ৰগ্ৰাম কৰিলে ফিজটো কিমান দিব লাগে কৈছে ঘৰত প্ৰগ্ৰাম কৰিব ইচ্ছা এটা চিম্পল ল'ৰাটো দেখাত শকত হ'ব ভক্ত মানুহ মোক কি হৈছে দেখা পাইছিল নে মোলৈ কথা পাতি আছিলে মস্তকে মোক কৈছে প্ৰভু তাৰ ঘৰত প্ৰগ্ৰাম কৰিবৰ মন তাৰ চিন্তা ফিজটো কিমান বা লয় তো ফিজটো কিমান দিব লাগিব মই কৈছোঁ চাওক আমাৰ মন্দিৰত 20 জন ভক্ত থাকে আৰু গোমাতা 15 জনী বলত 7টা আজি এটা জন্ম পাইছে 8টা হ'ল কানু সবৰ বৈষ্ণৱ সেৱা মানে সিহঁতৰ এদিনৰ সেৱাটো দিব আৰু মাহত 60,000 কোৱা নাই তাকে মনটো হয় সিহঁতৰ সবৰ মিলাই কেনে দিব আৰু খোৱা বাটো নহ'লে মইতো অকলে খালেতো নহ'ব না সিহঁতৰ পেটটো আছে তো মাহত 60,000 খৰচা হয় এদিনৰটো দিব আৰু 2,000 টকা মাহত সিহঁতৰ 60,000 খৰচা হয় 60,000 কোৱা নাই তাকে এনে আপোনালোকক কৈছোঁ কিবা এটা দিব আৰু প্ৰভুপাদেও কৈছে আমাৰ ভক্তই যেতিয়া বাহিৰত ক্লাছ দিব যায় তেতিয়াহ'লে বাহিৰত কিবা প্ৰবচন কৰি প্ৰণামী ল'ব লাগে কি ল'ব লাগে আমি যে বাহিৰত প্ৰগ্ৰাম কৰিব যাওঁ কিবা মানুহ মাতিলে দুৰ্গা পূজাত মাতিলে কিবা অনুষ্ঠান মানে পাব্লিক ফাংচন মাতে না ফ্ৰীলি বোলে লেকচাৰ দিব নালাগে ফ্ৰীলি দিলে কি হ'ব এটা মূল্য বুজি নাপাব সেইকাৰণে আমি তাতে গ'লে কিবা এটা কি ল'ব লাগে প্ৰণামী ল'ব লাগে প্ৰভুপাদে কি ল'ব লাগে মন্দিৰত হ'লে ভক্তৰ ঘৰ ঠিক আছে ভক্তৰ বাহিৰৰ মানুহ হ'লে ইহঁতে এনেই পইচা লয় পইচা দিলে সেইটো মূল্য কিবা এটা মূল্যৱান বস্তু কৈছে দেই এই হৰে কৃষ্ণক আনিবলৈ বোলে 10,000 টকা দিব লাগে বোলে ভাল বস্তু হ'ব হয় না ফ্ৰীতে হ'লে এইটো কাম নাই হয় না 15,000 দিব লাগে তেতিয়াহ'লে বাহ হয় না এনিৱে তো সেইকাৰণে যেতিয়া আমি সেৱা বুলি কওঁ এই যে 10 নম্বৰ অংগটোত কি আছে তুলসী বৃক্ষ আছে আৰু কি আছে আমলখি আছে আৰু কি আছে গোমাতা আছে আৰু কি আছে ব্ৰাহ্মণ আছে আৰু কি আছে বৈষ্ণৱ তেকলে অকল আমিতো বৈষ্ণৱ সেৱা জানো এইটো বেয়া নহয় এইটো ভাল আছে বৈষ্ণৱ সেৱা ভাল আমি আকৌ বৈষ্ণৱো হ'ব লাগিব দিয়াচোন তেনেকুৱা মইতো বৈষ্ণৱ হ'ব পৰা নাই আপোনাৰ আশীৰ্বাদ কৰিলে কেতিয়াবা হ'ম তো আমি 10 নম্বৰ যিটো অংগ ভক্তিৰ যিটো অংগ তাতে কি সোমাই আছে আকবৰকক তুলসীটো সবে কৰে এইটো ক'ব নালাগে ভক্তই কৰে সবৰ ঘৰে ভাৰতৰ প্ৰতিজন মানুহৰ ঘৰত তুলসী আছে হয় কি না কেতিয়াবা মন্দিৰতকৈ বাহিৰৰ মানুহৰ তুলসীৰ চেহেৰাই বেছি ভাল হয় কি না আৰু এই তুলসী আছে আমলখি বৃক্ষ বটবৃক্ষ গোমাতা ব্ৰাহ্মণ আৰু বৈষ্ণৱ এনেকে ভক্তিৰ মই প্ৰথম 10টা অংগৰ কথা ক'লো আৰু যেহেতু দামোদৰ মা আছে তো চলি থাকিব মই লাহে লাহে আৰু আপোনালোকৰ শ্ৰৱণ কীৰ্তন আপোনালোকৰ যিটো প্ৰিয় অংগ শ্ৰৱণ কীৰ্তনলৈকে আহিম তেনেকে এইটো যদি গোটেইকেইটা হয় তাৰপিছত গম পাব যে ভক্তি বুলি ক'লে ভক্তিৰ কেইটা অংগ টোটেল 64 অংগ ঠিক আছে আৰু 64 ভিতৰত আপোনালোকে যিটো কৈছে এইবিলাক ভালেই শ্ৰৱণ কীৰ্তন এইবিলাক ঠিকেই ভুল নহয় কিন্তু তাৰ লগতে এই গোটেইবিলাক এটা লিংকত আছে এটা চেইন সিস্টেম আছে যদি নাৰ্সাৰীৰ পৰা আৰম্ভ কৰে তেতিয়াহ'লে পিছলৈ মানে ভাল হয় ডাইৰেক্ট যদি একদম পিএইচডিত লগাই দিয়ে কোন ঝামেলা হ'ব বুজিছে নাই যদি এডমিশ্যনটো ডাইৰেক্ট ইউনিভাৰ্চিটিত লগাই দিয়ে তেতিয়া কি হ'ব ঝামেলা হ'ব যদি নাৰ্সাৰীৰ পৰা ক্লাছটো আৰম্ভ কৰে তেতিয়াহ'লে কি হ'ব ভাল হ'ব এতিয়া আমাৰ চইচ ডাইৰেক্ট ইউনিভাৰ্চিটিত যাব নে নাৰ্সাৰীৰ পৰা আৰম্ভ কৰিব আপোনালোকৰ টিচাৰবিলাকে চাগে ডাইৰেক্ট পিএইচডি দি দিলে নেকি তো আমাৰ যিটো কলাইগাঁও আপোনালোকৰ যিটো কলাইগাঁও এইটো চেণ্টাৰটো আমি লাহে লাহে ডেভেলপ কৰিম সকলোৱে মিলি কেনে
তো এইটোৰ উদ্দেশ্য অকল মন্দিৰো হ'ব ভৱিষ্যতে যদি ভগৱানে বিচাৰে দেৰিকে হ'ব সোনকালে নহয় কিন্তু সকলোৱে মনত ৰাখিব যে আমাৰ যিটো কলাইগাঁৱৰ যিটো ইস্কন আউটপোষ্ট কলাইগাঁও সেইটো মেইনলি এটা শিক্ষাৰ কেন্দ্ৰ হ'ব কি কেন্দ্ৰ হ'ব শিক্ষা কি শিক্ষা আধ্যাত্মিক শিক্ষা যাতে 10 বছৰ পিছত কোনেও ক'ব নোৱাৰে যে ভক্তি মানে কি শ্ৰৱণ কীৰ্তন এনেকৈ যাতে নকয় প্ৰথমতে যাতে সি ক'ব যে এজন প্ৰামাণিক গুৰু বিচাৰি কেনে তেওঁৰ আশ্ৰয় লোৱা ভক্তিৰ প্ৰথম অংগ কি ক'ব কমসে কম সিটো ক'ব পাৰিব লাগিব যে ভক্তিৰ 10টা অংগৰ চৌকষ্টি নালাগে কাৰণ 10টা অংগটো ক'ব পাৰিব লাগিব আজি মনত থাকিলে 10টা অংগৰ কথা এবাৰ হেৰি কৰো নেকি ৰিপিট কৰো নেকি প্ৰথম অংগটো কি আশ্ৰয় ল'ব লাগে প্ৰামাণিক গুৰু দ্বিতীয় অংগটো দীক্ষা ল'ব লাগে আৰু তাৰ পৰা নিৰ্দেশ ল'ব লাগে 3 নম্বৰটো গুৰুক সেৱা কৰিব লাগে বিশ্বম্ভনে গুৰু সেৱা 4 নম্বৰটো সাধু বৰ্তমান মহাজন সাধুসকলৰ পিছে পিছে পদানুগমন কৰিব লাগে 5 নম্বৰটো আমাৰ যে সনাতন যিমানবিলাক সিদ্ধান্ত সনাতন ধৰ্মৰ যিবিলাক প্ৰিন্সিপলছ সনাতন ধৰ্ম মানে কি এই ধৰ্মৰ যিবিলাক সিদ্ধান্ত বুলি চিন্তা নাম কৰোঁ আলস ইহা হইতে কৃষ্ণ লাগে সুধীৰ সমান আছে এই সিদ্ধান্তবিলাকো জানিব লাগিব এইটো এটা তাৰপিছত গংগাৰ ধাম নিবাস গংগাৰ ওচৰত গংগাৰ নিকটত বাস কৰা ধাম নিবাস কৰা আৰু তাৰপিছত यावत अर्थानुवर्तिता যিমানখিনি দৰকাৰ সিমানখিনি বস্তুৰ ইমানখিনি বিচাৰিব লাগে ইমান বেছি হেৰি কৰিব নালাগে হেপি থাকিব লাগে সুখী থাকিব লাগে আৰু তাৰপিছত একাদশী ব্ৰত পালন কৰা তাৰপিছত তুলসী আমলখি বটবৃক্ষ গোমাতা ব্ৰাহ্মণ বৈষ্ণৱ এইবিলাক আছে তাৰপিছত 10 নম্বৰটো এইটো 9 নম্বৰ 10 নম্বৰটো কি আছিলে লাষ্টৰটো ব্ৰাহ্মণ সেইটো 10 নম্বৰ হৈ গ'ল একাদশী ব্ৰত হৈ গ'ল 10টা হৈ গ'ল এটা থাকি গ'ল কোনটো নাই ইয়াতে চালে ওলাব কি কয় কৃষ্ণৰ কাৰণে যি ভৌতিক বস্তুবিলাক ত্যাগ কৰা কৃষ্ণৰ আনন্দৰ কাৰণে থাকি গ'ল ভোগাদি ত্যাগ কৃষ্ণস্য হেতবে being prepared to give up everything material for Krishna কৃষ্ণৰ কাৰণে যিকোনো ভৌতিক বস্তু ত্যাগ কৰিবৰ কাৰণে এই এটা থাকিব সৰমন থাকিব হৈ গ'ল আকৌ এবাৰ কৈছো প্ৰথমটো কি আছিল আশ্ৰয় গ্ৰহণ কৰা 2 নম্বৰটো দীক্ষা গ্ৰহণ কৰাৰ উপদেশ গ্ৰহণ কৰা 3 নম্বৰটো গুৰুৰ সেৱা কৰা তাৰপিছতো 5 নম্বৰটো 4 নম্বৰটো হৈ গ'ল 4 নম্বৰটো কি আছিল মহাজনসকলৰ সাধু বুলি বহুত সাধু আছে মহাজনসকলৰ পিছে যোৱা তাৰপিছত সনাতন ধৰ্মৰ সিদ্ধান্ত বিলাক জনা তাৰপিছতো এইটো আছিলে কৃষ্ণৰ কাৰণে যি ত্যাগ কৰিব কাৰণে লাগে ত্যাগ কৰিব কাৰণে প্ৰস্তুত থাকা ভৌতিক বস্তু তাৰপিছত ধাম যাত্ৰা কি জয় এটোতো পাহৰিব নালাগে আজিকালি ধাম যাত্ৰা বহুত ফেমাছ হৈ আছে তাৰপিছতো 8 নম্বৰটো একাদশী ব্ৰত না ইয়াৱত অৰ্থানুবৰ্তিতা মানে জীয়াই থাকিবৰ কাৰণে যিমানখিনি কম বস্তুৰে যেনেকৈ আমি জীয়াই থাকিব পাৰিম ইমানখিনি জীয়াই থাকিব লাগে বহুত বেছি গোটাই লৈ কেনে এইটো জঞ্জাল কৰিব নালাগে কমচে কম বস্তু এটাকো ভক্তি কৰক আৰু তাৰপিছত 9 নম্বৰটো হৈছে একাদশী ব্ৰত পালন কৰা আৰু 10 নম্বৰটো হৈছে
तुलसी, आमलखी, বটবৃক্ষ, গোমাতা, ব্রাহ্মণ, বৈষ্ণব সেৱা কৰিব লাগে। তো প্ৰথম 10টা অংগ মন থাকিব না? ঠিক আছে। जय जय ग्रंथराज भागवतम की जय, भक्ति रसामृत सिंधु की जय, श्रील प्रभुपाद की जय, समवेत भक्त वृंद की जय। गौर प्रमाण।